हेलो फ्रेंड्स, मैं आज आपनालोকক देखाब लैसो एनेकुवा एखन A4 साइजर पेपारेदी आपुनि केनेदरे आपुनार वालखन सजाब पारिब। तार कारणे मैं एखन एनेकुवा A4 साइजर पेपार लैसो। अलपमान बेलेग बेलेग टाइपर गछर पात लैसो एने धৰণৰ आरो दुटा कालार लैसो, फैब्रिक कालार पिंक आरो ग्रीन। এটা প্লাষ্টিকৰ ফুলৰ পৰা এনেদৰে এটো লৈছো আৰু এটা ব্ল্যাক কালাৰৰ টেপ লৈছো। আহকচোন চাও। মই এডাল ব্ৰাছেৰে এনেদৰে গছৰ পাতখিলাৰ পিছফালে কালাৰ বিলাক ভালদৰে এনেকে লগাই লম। এয়া চাও, মই পাতখিলাৰ পাছফালে এনেদৰে ব্ৰাছেৰে গ্ৰীন কালাৰটো লগাই ললো। মই এতিয়া A4 সাইজৰ পেপাৰখন লৈছো আৰু তাতে কালাৰ কৰি থোৱা গছৰ পাতখিলা এনেদৰে পাতখিলাৰ পেপাৰখনত এনেদৰে লগাই হেঁচা দি দিম, যাতে পাতৰ কালাৰখিনি ধুনীয়াকৈ পেপাৰখনত লাগি যায়। আপুনি A4 সাইজৰ পেপাৰৰ ঠাইত আপুনি আৰ্ট পেপাৰো ল'ব পাৰে, কিন্তু এটো আপুনি সহজতে ঘৰতে পোৱা পেপাৰত মই আপোনাক কৰি দেখাইছো, যেটো ইজিলি আপুনি কৰিব পাৰে। এতিয়া লাহেকৈ পাতখিলা আপুনি আঁতৰাই দিব। এয়া চাওক, দেখিছে নিশ্চয় আপুনি কেনেদৰে কালাৰটো লাগি গৈছে A4 সাইজৰ পেপাৰৰ ওপৰত। আৰু চাওক, এনেদৰে এই দীঘল পাতখিলাটো মই গ্ৰীন কালাৰটো কৰি আগৰ প্ৰচেছটোৰে A4 সাইজৰ পেপাৰখনৰ ওপৰত ছাপটো বহাই লম। এয়া চাওক, মই পাতকেইখেলাৰেদি এনেদৰে কালাৰ কেইটা পেপাৰখনত লগাই লৈছো। এতিয়া মই ফুলটো কালাৰ কৰি লগাম। এয়া চাওক, মই ফুলটো এনেদৰে পিংক কালাৰ কৰি ললো। এতিয়া মই পেপাৰখনত এটোৱেদি ছাপ মাৰি লম। এয়া চাওক, মই এনেদৰে ফুলটো বনাই লৈছো। এয়া চাওক, মই একেদৰে দুইটা ফুল বনাই ললো। এতিয়া এখন মই ৱালত হেং কৰিম। ৱালত হেং কৰিবৰ কাৰণে মই এই ব্ল্যাক কালাৰৰ টেপটো ইউজ কৰিম। মই আপোনাক দেখাই দিম ৱালত মই কেনেদৰে হেং কৰিলো। এয়া চাওক, মই দুখন পেপাৰ এনেদৰে বনাই ৱালত চেলো টেপেৰে এনেদৰে ডিজাইন দি লগাই দিলো। আপুনিও এনেদৰে কৰি চাব পাৰে, আপোনাৰ ৱালখন ধুনীয়াকৈ সজাই ল'ব পাৰে। বিশেষকৈ ৰেন্টত থকা মানুহৰ কাৰণে বেছি ভাল। আপুনি কম খৰচতে এনেদৰে ঘৰৰ ৱালখন সজাই ল'ব পাৰে। আৰু মোৰ এই আইডিয়াটো যদি ভাল লাগে তেতিয়াহলে কমেন্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।